Welcome to historical Banyan Tree, approx 200 years old. Chalo. Hey guys, welcome back to my YouTube channel Dhruv Jyotish Vlog. আশা কৰোঁ সকলোৰে ভাল বুলিনো কি কম, সবৰে সিচুৱেশ্যন জানে, সব দেশৰ অৱস্থা সবে জানে। তো তাৰে মাজতো আশা কৰোঁ আপোনালোকে ভালে থাকক, কুশলে থাকক, আৰু যিখিনি চৰকাৰৰ গাইডলাইনছ আছে, যিখিনি নতুন নিয়ম আছে, সেইখিনি আপোনালোকে সবে মানি চলক। তো তাকে আশা কৰিলোঁ আৰু ভাল হ'ব, তাৰে আমাৰ বিশ্বাস। এই যুঁজি যাম কৰোণাৰ বিৰুদ্ধে। চ' যদিও আজি আমি আহিছোঁ এটা জেগাত, মোৰ লগত আছে পাণ্ডে আছে, অন্তৰংগ আছে, আৰু বেছি দেৰি নকৰোঁ, আপোনালোক জেগাটো দেখাওঁ। It's hard for me to let go, but I think that I'm finally feeling good again. So hard cause I loved you, but I'm finally feeling like myself. All of the wounds that were opened by you are now closing. I finally know how to live without hurting myself. I think that I am moving on cause I do feel less broken. I needed a sign. khoragaon ইমান ডাঙৰ বট গছ, 200 বছৰৰ ওপৰত এইডাল গছ আছে, ইমান বৃহৎ গছ এইডাল। আৰু এইডাল চাবৰ কাৰণে আপোনালোকে যদি আহিব খোজে, অভয়পুৰীৰ পৰা এপ্ৰক্স 17 কিলোমিটাৰমান দূৰত আছে। আমি তাৰ পৰা আহিলোঁ, আপোনালোকে আহিব পাৰে। এইডাল চাওক না, গছডাল মানে কি ক'ম, ওচৰত কিমান এটা বৃহৎ গছ এইডাল। আৰু কিডাল এডাল শিপাৰ পৰা বেলেগ শিপা ওলাইছে, এডাল ডালিৰ পৰা তলত মাটিৰ তলত গৈ আহিডালৰ পৰা আকৌ নতুনকৈ ডালি ওলাইছে। তো গোটেইখিনি গছ তেনেকৈ কভাৰ হৈ আছে এইডাল। আৰু এনেকুৱা ছেইম চিমিলাৰ গছ এডাল আছে আপোনালোকৰ পাঠশালাত, মই যদি ভুল নহয়, পাঠশালাত এডাল এনেকুৱা গছ আছে। তো এনেকুৱা জেগাত গৰমৰ দিনত চিল কৰাৰ কাৰণে বিৰাট বঢ়িয়া হয় না, একদম পুৰা মস্ত ঠাণ্ডা পৰিৱেশ। মানুহখিনি আহিলে বিৰাট ভাল পাব। সঁচাই গুৱাহাটীত যদি মানুহ আহে খুব ভাল পাব। আৰু ইয়াতে এজন জেঠা আছে, আমি কথা পাতি লওঁ। গছডাল কিমান বছৰ পুৰণি? প্ৰায় 200 বছৰ হৈ আহিল। 200 বছৰ বহুত দিন আগের গাছ, কিন্তু আমি ক'ব নোৱাৰোঁ, আমাৰ বাবা এটাই ক'ব পাৰে এই গাছটা কথা। সেই হিচাপতে আমি ক'ব পাৰোঁ, দেখা হিচাপত অনুমানত আমাৰ গছডালৰ সংৰক্ষণৰ কাৰণে কিবা ব্যৱস্থা লোৱা হৈছে নেকি? বৰ্তমানে এইটা নাই, একো নাই, এটা নাই। এটা আমি এখন ৰাজ্য কৰি আছোঁ, ধৰি আছোঁ, বুজিছে, কোনো নাই আমাৰ ইয়াতে। বাহিৰে মানুহ আহে, গম নাপায় আচলতে মানুহে। যদি চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব পাৰে, যদি পচিবল হয়, এনেকুৱা এটা গছ আচলতে আজি ডেটততো, আজি বুলি নহয়, প্ৰায় নায়েই এনেকুৱা গছ। তো যদি চৰকাৰে যদি কিবা অলপ পাৰে সহায় কৰোঁ, ইয়াৰে মানুহখিনি, কাৰণ ইমান বছৰৰ পৰাই গছডালৰ চোৱা চিতা মানুহখিনিয়ে কৰি আছে ইয়াৰে। চ' যদি চৰকাৰে যদি পাৰে তো কৰিলে ভাল, এওঁলোকৰো ভাল। আৰু টুৰিষ্ট প্লেচো হ'ব পাৰে না, এইখন ধুনীয়াকৈ যদি অলপ চাফা তাফা কৰি অলপ যদি বনাই দিয়ে চৰকাৰে, ধুনীয়াকৈ মানুহ চানুহ সেই জেগাখিনি আহিব, এখন আপোনাৰ ঘৰত আহিছে চাব, আৰু জেগাখিনি উন্নত হ'ব না। গাড়ী লৈ আহে, কোনোবা হেৰি অফিচাৰো আহি এনে চাই যায় এই গাছটা। বহু মানুহ আহে জেগাত, বুজিছে, গুৱাহাটীৰ পৰ্যন্ত মানুহ আহে এতিয়া চাবৰ কাৰণে। সেই জেগাখিনি উন্নত হ'ব যদি চৰকাৰে কিবা চাব পাৰে। তো যিখিনি সময়ত আচলতে মানুহে গছ গছনি কাটি নিজৰ প্ৰফিটৰ কাৰণে গোটেই ধ্বংস কৰি আছে, তো সেইখিনি তেনেকুৱা সময়ত, তেনেকুৱা চিটুৱেশ্যনত এনেকুৱা কিছুমান মানুহ আছে যিয়ে এইবোৰ গছ আচলতে মানুহে চৰকাৰৰ সা সুবিধা নোহোৱাকৈ নিজৰ দমত, নিজৰ মাজতে মিলা পিছা কৰি কিনে তেওঁলোকে গছডাল সংৰক্ষিত কৰি আছে আজি ইমান বছৰৰ পৰা। এইমাত্ৰ আমি জালৰ কথা পাতিলোঁ, তেওঁ আচলতে গম নাপায় যে এইডাল গছ কিমান পুৰণি। তো তেওঁলোকৰ আটা দিনৰ গছ এইডাল। চ' ইমান বছৰৰ পৰা এইডাল গছ আছে। তো সেই আৰু বাকী আপোনালোকে চামজদাৰ। চ' এইডাল গছডাল মোটামুটি 1-1.5 বিঘামান মাটি কভাৰ কৰি আছে এইডাল গছডাল। আপোনালোকে চাব খোজে, চাওকচোন গছডাল এবাৰ, মানে কি ক'ম, মানে চকু দি লেংটা চকু দি বিশ্বাস নহয় আচলতে এডাল গছ ইমান ডাঙৰ হ'ব পাৰে। আৰু মই এইবিলাক চাওক না গছডাল,
কেনেকুৱা এটা মানে উঠ চাও চাও হাও এইখিনি ৰুদ ঐ মকেল তই হৈ ৰ থুব হাও এইখিনি ৰুদ সেইখিনি হাও খা উঠা বাৰা ৰে ই নৰে উঠা উঠা খাব দিব লাগিব আৰু হাই ৰে স্ট্ৰাগল যাবি আচলতে এইডাল যদি আমাৰ ঘৰৰ ওচৰত হলগৈ না কোল্ড ড্ৰিংক চল্ড ড্ৰিংক লৈ বহি থাক ঘৰৰ ওচৰত দিনটো এটা শুই ৰিলেক্স কৰি থাক পাবজি চিজনত পাবজি খেলিব ইয়াতে বহি ৰঙা ৰঙা দুইটাহে বেছি নিমু নালটাই নিমু তাৰমানে তোৰ কোল্ড ড্ৰিংকছ ফোন আহিছে হৰ্ষ ফোন কৰি আছে আকৌ নামো গছৰ পৰা বেছি ওখ নহয় তথাপি মানে গছডাল বহুত শ্লিপাৰী হয় সেইকাৰণে অলপ ভয় লাগে তই ধৰ কেমেৰা ধৰ এই বস্তাকেইটা নামব এইবাৰ এই হাইট এইখিনি কিন্তু মানুহকেইটাৰ অৱস্থা দেখা নাই এইখিনি হাইট এইখিনি মাত্ৰ কিন্তু নামা বহুত দিগদাৰ কাৰণ বহুত শ্লিপাৰী হয় আমাৰ অভ্যাস নাই যে গছত উঠা পাণ্ডে পন না প্লিজ পাণ্ডে চাই এটা ভৰি নেৰাখা এটা ভৰি নেৰাখা お前はもう死んでいる。何? So আপোনালোকক যিমান পাৰো দেখাবলৈ চেষ্টা কৰিলো গছডাল আৰু এফালে ফটো উঠাই আছে বাইক দুখন ইয়াতে আছে ইয়াতে ফটো উঠাই আছে আৰু এইখিনি জেগা যদি কিবাকে ডেভেলপ কৰা যায় ন সঁচাকৈ ধুনীয়া এটা টুৰিষ্ট প্লেচ হ'ব আৰু ডেভেলপ হ'ব ইয়াৰে মানুহখিনি ইয়াৰে জেগাখিনি ডেভেলপ হ'ব সো যদি পাৰে তেনেকুৱা যদি কিবা চৰকাৰে পাৰে তো খুব ভাল কথা আৰু এতিয়া মই ইনষ্টাগ্ৰামতো কিছুমান ষ্টৰি ফটো আপলোড কৰা হৈছোঁ যদি আপোনালোকে বিচাৰে মোৰ ইনষ্টাগ্ৰাম আইডিখন ডিছপ্লেত আহি আছে ধ্ৰুৱ666 আপোনালোকে তাতে ফ'ল' কৰিব পাৰে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে চ' আজিলৈকে ভিডিঅ'টো ইমানে ৰাখোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ষ্টে ছেফ ষ্টে হেল্ডি আৰু তেতিয়ালৈকে বাই বাই টেক কেয়াৰ টেক ইট ইজি ব্ৰ' ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু তেতিয়ালৈকে বাই বাই টেক কেয়াৰ ভালে থাকক